এই বছর যেটো ইনফ্রাস্ট্রাকচার গ্রান্ট টোটাল আমার কোকরাঝারত 117 কোটি টাকার বিভিন্ন ইনফ্রাস্ট্রাকচার আমি বনাবলৈ গৈ আছো। এই বছর আমার ইনফ্রাস্ট্রাকচার গ্রান্টর এমাউন্ট আসলে 260 কোটি। ইয়ার ভিতরত প্রায় 117 কোটি কোকরাঝারতে বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানত আসিলে। আর কোকরাঝারখন যেহেতু আমার ক্যাপিটাল সিটি হয়, এই কোকরাঝাৰৰ অনুষ্ঠান প্ৰতিষ্ঠানখিনি সুন্দৰকৈ সজাবলৈ এইবাৰ আমি এটা সিদ্ধান্ত লৈছিলোঁ। এই হিচাপে আজি আমি ল কলেজৰ ভাৰ্টিকেল এক্সটেনশ্যন এটা 1 কোটি টকাৰ আজি আধাৰশিলা স্থাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ কোকৰাঝাৰ টাউনৰ মাজমজিয়াত এটি পুৰণি সত্ৰ তাত আছিলে, তাত 60 লাখ টকাৰে আমি এটা সত্ৰৰ নতুন বিল্ডিং নিৰ্মাণৰ কাৰণে অনুমোদন দিয়া হৈছে। ইয়াৰো আধাৰশিলা স্থাপন কৰিলোঁ। আমাৰ কোকৰাঝাৰ যেটো মাল্টিপাৰপাছ স্কুল আছে, হায়াৰ ছেকেণ্ডাৰী স্কুল আছে, তাত আজি স্পেচ লেব উন্মোচন কৰা হৈছে, মুকলি কৰা হৈছে। ভূমিকা স্পেচ চেণ্টাৰ আৰু বড়োলেণ্ড গভৰ্ণমেণ্ট আমি একেলগে বড়োলেণ্ডত বহুতখিনি হায়াৰ ছেকেণ্ডাৰী স্কুলত স্পেচ চেণ্টাৰবিলাক ইতিমধ্যে স্থাপন কৰা হৈছে আৰু কোকৰাঝাৰতো আজি আমি মুকলি কৰিলোঁ। আৰু ইয়াৰ লগতে মাগুৰমাৰীত আমাৰ গোৰ্খা সন্মিলনীৰ 1 কোটি টকীয়া এটা প্ৰায় 1 কোটি টকাৰ এটা গেষ্ট হাউচ আজি আধাৰশিলা স্থাপন কৰা হৈছে। গোৰ্খা ষ্টুডেণ্ট হোষ্টেলৰ কাৰণেও 50 লাখ টকাৰ সুভাষপল্লীত এটি আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ পিছত আমি আজি পুনৰ ভাওৰাগুৰিত 1 কোটি টকাৰ এটি আমাৰ ৰবীন্দ্ৰ ভৱন আমি অলপ পিছত আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছোঁ। আৰু বিন্নাকাটা গোসাইগাঁও বিন্নাকাটাত প্ৰায় 1.5 কোটি টকাৰ এটি ষ্টেডিয়াম, মিনি ষ্টেডিয়াম আমি তাতেও আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছোঁ। ৰামফল বিলত এটি কালচাৰেল চেণ্টাৰ, আমাৰ বাৰলাম্ভা নাৰ্জাৰী আমাৰ বড়োসকলে চবে চিনি পায়। বড়ো সংস্কৃতিটো অসমত মাত্ৰ নহয়, ভাৰতত বিভিন্ন প্ৰান্তত আৰু বিদেশতো পপুলাৰাইজ কৰিবলৈ তেখেতে বহুত পদক্ষেপ লৈছে। আৰু তেখেতৰ নেতৃত্বত ৰামফল বিলত এটা কালচাৰেল চেণ্টাৰ আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। আৰু ফাৰ্ষ্ট ফেজত তাত 35 লাখ টকা দিয়া হৈছে। ইয়াৰো আজি আধাৰশিলা স্থাপন কৰা হ'ব। গুডিবাথৌৰ কাৰিগাঁৱত 1 কোটি টকা তাত দিয়া হৈছে, ইয়াৰো আধাৰশিলা স্থাপন কৰা হ'ব। তেনেকুৱা আমি কেইদিনমান আগতে বড়ো সাহিত্য সভাৰ যেটো হেডকোৱাৰ্টাৰ তাতো আমি আধাৰশিলা স্থাপন কৰিলোঁ। আমাৰ কেইদিনমান আগত আমি বড়ো হাৰিমু আফাদৰ তেনেকুৱা কৰি কোকৰাঝাৰ টাউনত বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰা হ'ল। আৰু এইবিলাকৰ নিৰ্মাণৰ কাৰ্য অতি শীঘ্ৰে আৰম্ভ হ'ব। আৰু মই ভাবোঁ এইখিনি অনুষ্ঠান নিৰ্মাণ হোৱাৰ পিছত কোকৰাঝাৰ চহৰত আৰু বহুত বেছি অনুষ্ঠান নিৰ্মাণ কৰিবলৈ নাথাকিব। অহা বছৰৰ কাৰণে আমি এটা প্লেনিং কৰিছোঁ, 5 কোটি টকাৰ ষ্টুডেণ্টসকলৰ কাৰণে ষ্টাডি চেণ্টাৰ আমি 24/7 গাৰ্লছ এণ্ড বইজ যিসকলৰ ঘৰত পঢ়িবলৈ সুবিধা নাই, যিসকল ল'ৰা ছোৱালী বাহিৰৰ পৰা আহিছে, সেই ল'ৰা ছোৱালীবিলাকৰ পঢ়িবৰ কাৰণে আমি এটা 24/7 ষ্টাডি চেণ্টাৰ য'ত ভজনৰ খানাৰো ব্যৱস্থা থাকিব এটা ছাবচিডাইজ ৰেটত। আৰু লগতে তাত প্ৰায় লাখত আমাৰ টেক্সট বুক কিতাপবিলাক থাকিব, অনলাইন যোগেদিও পঢ়িব পাৰিব। অত্যাধুনিক তেনেকুৱা এটা ষ্টাডি চেণ্টাৰ ষ্টুডেণ্ট পাৰ্পছত আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। ষ্টেডিয়াম হ'বলগীয়া আছিলে, ইয়াৰো টেণ্ডাৰ হৈ গ'ল 110 কোটিৰ ষ্টেডিয়াম। হয়তো ইলেকশ্যন কণ্ডাক্টৰ আগত ইয়াৰ আধাৰশিলা নহ'বও পাৰে, কিন্তু অলৰেডি টেণ্ডাৰ হৈ গ'ল। পৰ্বতজোৰাত প্ৰায় আমাৰ 250 কোটি টকাৰ যেটো ৰেল ৱাগন ফেক্টৰী, ইয়াৰো চেংচন হৈ গ'ল। আৰু পাৰ্লিয়ামেণ্ট চলি আছে কাৰণে আমি ৰেল মন্ত্ৰীৰ টাইম পোৱা নাই। ইয়াৰো আধাৰশিলা আমি স্থাপন কৰিবলৈ প্ৰিপাৰেশ্যন কৰি ৰাখিছোঁ। আৰু বড়োলেণ্ডৰ বিভিন্ন অঞ্চলত আমি বীৰ চিলাগাং বসুমতাৰী ষ্টেডিয়ামৰ আধাৰশিলা নিৰ্মাণ কৰিলোঁ, স্থাপন কৰিলোঁ। ষ্টেডিয়ামবিলাক নিৰ্মাণ হৈ আছে। চিনেমা হলৰ ভিতৰত অতি শীঘ্ৰে আমাৰ 6খন চিনেমা হলৰ ভিতৰত
সিমলাৰ যিটো চিনেমা হল এইটো নিৰ্মাণ কৰা হৈ গ'ল। এইটো অতি শীঘ্ৰে আমি মুকলি কৰিবলৈ গৈ আছোঁ। ইয়াৰ পিছতে ৰৌতা আৰু বাগানপাৰাৰ আমি মুকলি কৰিম। গোসাইগাঁৱৰো নিৰ্মাণৰ কাম চলি আছে। মুঠতে বড়োলেণ্ডত শান্তি অহাৰ পিছত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰাৰ কাৰণে যিখিনি দায়িত্ব লোৱা আছিলে এই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক বহুত স্পীডত ইয়াৰ নিৰ্মাণ কাৰ্যবিলাক হৈ আছে। 5টা ডিষ্ট্ৰিক্টত 5টা চিলাৰায় ভৱন আছিলে 50 লাখ টকা কৰি। ইয়াৰো 2টা আধাৰশিলা হৈ গ'ল, 3টা আধাৰশিলা হ'ব বাকী আছে। বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠান অহা 10 দিনৰ ভিতৰত, অহা 5 দিনৰ পৰা 10 দিনৰ ভিতৰত আধাৰশিলা স্থাপন কৰা কমপ্লিট হৈ যাব আৰু টেণ্ডাৰ হৈ নিৰ্মাণৰ কামো আৰম্ভ হৈ যাব। এইটো পিছত হ'ব, মানে ইলেকশ্যনৰ পিছত। আমিতো অকলে চৰকাৰ বনাম বুলি কাম কৰি আছোঁ, কিন্তু পলিটিক্সত ক'ব নোৱাৰে ইলেকশ্যনৰ পিছত কাৰ লগত চৰকাৰ হয় কাৰ লগত নহয়। গতিকে আজিয়ে কোৱাটো খুব প্ৰিমেচিউৰ হ'ব, বিফোৰ টাইম কোৱা হ'ব। চবেই কাম কৰক নিজৰ নিজৰ। আৰু ইলেকশ্যনৰ পিছত কোনোবা মন মিলা দল ABCDৰ লগত যদি সংখ্যা কম থাকে এইটো চৰকাৰ হ'বই। কিন্তু চবেই যেনেকৈ আমি বেছি পাব লাগে আমি বেছি পাব লাগে, আমিও কাম কৰি আছে, আমিয়ে একক সংখ্যা লৈ পেলাই চৰকাৰত বহিব লাগে, আমিও কাম কৰি আছোঁ। এইকাৰণে অলপ টেম্পাৰেচাৰটো বাঢ়ি আছে যে আমিতো গোটেই খেলা জিতি আহিলোঁ। ডুৰাণ্ড কাপত আজি যাৰ লগত আমাৰ খেলা আছে কোৱাৰ্টাৰ ফাইনাল নৰ্থ ইষ্ট ইউনাইটেড, তেখেতসকলে একবাৰ ডুৰাণ্ড কাপ জিকিলে মানে 1 বছৰ আগত। এতিয়া তেখেতসকলৰ লগত আমাৰ লগত আজি খেলা আছে কোকৰাঝাৰত। আৰু একদম মানে খেলাত মানে কি হয় এইটো অলৰেডি মানে যিমান টিকেট বা যিমান কেপাচিটি এইটো একদম শেষ হৈ গৈছে, মানে হাউচফুল হৈ গৈছে। মানুহবিলাকে এনেকৈ কৈছে এতিয়া যে আমাক যিমান হাজাৰ লাগে লওক কিন্তু আমাক টিকেট লাগে। আজি আমি ফিল কৰিছোঁ কোকৰাঝাৰত মানে ডাঙৰ এটা ষ্টেডিয়ামৰ অতি প্ৰয়োজন আছিলে। আৰু এই দিনটো মই কল্পনা কৰিছিলোঁ আগতে যে এনেকুৱা এটা দিন আহক কোকৰাঝাৰত, যে ইমান ভাল এটা পৰিৱেশ। আৰু আজি মানে তেনেকুৱা দেখি পেলাই খুব ভাল লাগিছে। চেষ্টা কৰিম আমাৰ এখন ষ্টেডিয়ামটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে, এইটো সোনকালে নিৰ্মাণ হৈ গ'লে নেক্সট আৰু ডুৰাণ্ড কাপৰ ফাইনেললৈকে লৈ যাবলৈ চেষ্টা কৰিম। মই আমাৰ বড়োলেণ্ড FCৰ প্লেয়াৰ কেইজনক মই বহুত ধন্যবাদ জনাইছোঁ। যোৱা কেইদিনমান যি খেলা হৈ গ'ল বহুত ভাল পাৰফৰ্ম কৰিছে। আৰু আজি 2টা টিমকে বেষ্ট অফ লাক দিছোঁ, কিন্তু আমাৰটোতো অলপ টান আমাৰ প্লেয়াৰৰ ফালে থাকিব। গতিকে বড়োলেণ্ডৰ হৈ আমাৰ বড়োলেণ্ড FC খেলিব। মই আশা ৰাখিছোঁ আজিৰ গেমতো কোৱাৰ্টাৰ ফাইনেলতো বড়োলেণ্ড FC ভালকৈ জিকিব। देखिए ये जो मतदाता है वो ऑलरेडी बातें हुए हैं कि कौन BPF के साथ है, कौन कांग्रेस के साथ है, कौन BJP के साथ है, कौन UPPL के साथ है। तो कांग्रेस को शायद ये अंदाज़ा है कि बहुत ज़्यादा प्रेशर डालने से भी, बहुत ज़्यादा एग्रेसिव होने से भी इन लोग को तो एक सीमित एक लिमिट में इन लोग को मिलने वाले हैं। तो इसीलिए इनका स्ट्रेटेजी ये भी हो सकता है कि हम लोग को तो सरकार बनाना नहीं है, तो जहाँ तक हम लोग कर सकते हैं वहाँ तक करेंगे। तो इसीलिए बाकी पार्टी का जैसा कांग्रेस एग्रेसिव नहीं कर रहा है ऐसा भी हो सकता है। इनका अंदर का बात तो मुझे मालूम नहीं है। इनका संस्था यहाँ बहुत मजबूत नहीं है। कांग्रेस जो है इनका जो ऑर्गेनाइजेशन है यहाँ बहुत मजबूत नहीं है। काफ़ी साल पहले ही कांग्रेस ने बड़ौदा क्षेत्र को छोड़ दिया था। इसका वजह जो है उनको मालूम होगा, मुझे नहीं मालूम। इसीलिए अभी कांग्रेस का इतना विजिबिलिटी नहीं है। बीजेपी लास्ट 5 इयर्स में ग्रो किया है। UPPL भी हम लोग 2015 से ही काम करना शुरू किया। अभी UPPL मजबूत पार्टी हो गया बड़ौदा क्षेत्रों में। और BPF जो है पहले मजबूत था और धीरे धीरे इसका जो नंबर है वो कम होता जा रहा है। और इस बार तो मुझे लगता है कि BPF सिंगल डिजिट में रहेंगे और डबल डिजिट में नहीं आएंगे, जितने भी वो लोग बड़ा बात बोले। क्योंकि इसका गलती ये था कि इनका जो लीडर हाग्रामा मोहिलारी जी 5 साल वो असेंबली में ही नहीं आया। अगर एक लीडर असेंबली में आके बात नहीं रखेंगे, उसका पार्टी का एजेंडा क्या है, सरकार आने के बाद क्या काम करेंगे, 17 साल क्या किया था, ये सारा बातें सुनाने के लिए बड़ौदा क्षेत्र की
3.5 मिलियन लोगों के आने वाले जो हमारे समय है, इसके लिए योजना बनाने के लिए अगर कोई प्रयास नहीं करेंगे, ये तो नहीं होगा। तो इसीलिए सिर्फ कांग्रेस नहीं, मुझे दिख रहा है कि बीपीएफ भी इस जो आने वाले चुनाव है, इसमें हमेशा हमेशा के लिए बोडोलैंड की पॉलिटिक्स को अलविदा कहने जा रहा है। देखिए, हम लोग 40 सीट में काम कर रहे हैं और मेरा एक स्वभाव है, मैं पहले भी नंबर नहीं बताया, अभी भी नंबर नहीं बताऊंगा। आपको इतना बताऊंगा कि ये जो चुनाव है, इस चुनाव में हम लोग ही लार्जेस्ट पार्टी होंगे। ये आने वाले चुनाव में सरकार में बैठने के लिए, सरकार में आने के लिए जितना नंबर चाहिए वो नंबर यूपीपीएल को मिलेगा, वो मुझे यकीन है, क्योंकि ये सारा इलेक्शन मैनेजमेंट में मैं ही हूँ। हम लोग देख रहे हैं, हमारा अच्छा टीम है, हमारा अच्छा युवा का टीम है, हमारा अच्छा सीनियर टीम है, हमारा अभी जो लास्ट 20-25 ईयर्स पॉलिटिक्स किया हुआ पहले का डिप्टी चीफ और जो कैबिनेट मंत्री थे, चंदन ब्रह्म जी है, खम्फा बरगोयारी जी है, यूजी ब्रह्म जी है, अभी यहाँ बैठा है नाथुराम बोरो जी है। ऐसा करके बहुत सीनियर लीडर्स, हमारा 2 एमपी है। तो कुल मिला के मुझे ये दिख रहा है, ये चुनाव जो है ये यूपीपीएल अपना साइड में कर लेगा और उसमें कोई ये नहीं रहेगा। आमार पार्टी तो लिस्ट तैयार हो पेलाय रखी आछे। आमी जेहेतु पार्टी तो दियातो एटा प्रसेस है, आमार अर्गेनाइजेशनल काम काजबिलागत आमी गुरुत्व दिसु और खूब सिस्टेमेटिकली और साइंटिफिकली आजिर पुरा प्राय এবছৰ আগৰ পৰা आमार विभिन्न अंचलत काम काजबिलाक आरम्भ होइছিলে। दलीय कार्यकर्ता कर्मकर्ता ट्रेनिंगर पर आरम्भ करी गतिके प्रत्येकटा समष्टित खूब सिस्टेमेटिकली आमार काम हो आछे। गतिके आमी कोड अफ कन्डाक्टर आगत और पिछत आमी समय चाई पेलाय आमार पार्टी तालिका घोषणा करिम। पार्टी तालिका मैक्सिमाम 2टा फेज হ'ব পাৰে। এতিয়ালৈকে আমি 40টা সমষ্টিতে ৰেডি কৰিছোঁ আৰু 40টা সমষ্টিত আমাৰ যেহেতু পাৰ্টিৰ ওয়ার্কারবিলাকে কাম কৰি আছে খুব সুন্দৰকৈ, এইকাৰণে 40টা সমষ্টিতে আমি প্ৰাৰ্থী ৰেডি কৰি আছোঁ। ইয়াৰ আমাৰ কোৰ কমিটি সিদ্ধান্ত ল'ব, মই এটাত খেলিব লাগে না 2টাত খেলিব লাগে। এটা সমষ্টিটোতো ৰেডি হৈয়ে আছে, তো আগে পিছে মোৰ যিটো নিজৰ সমষ্টি হয় য'ত মই জন্ম হৈছোঁ, আৰু বাকী এটা সমষ্টি যদি খেলিব লাগে দলীয় মজিদ দলৰ কোৰ কমিটিয়ে সিদ্ধান্ত ল'লেহে এইটো মই ঠিক কৰিম। চাওক, এইটো ভোটৰ পেটাৰ্ণ বা ডেমোগ্ৰাফি বা আমাৰ যিটো পাৰ্টি পলিচিৰ ওপৰত নিৰ্ভৰ কৰিব। বিটিচিত কোনোবা দলৰ যদি আমাৰ 3-4টা দল যিবিলাকে কাম কৰি আছে, কাৰোবাৰ হাতত ভোট 30% এবভ আছে, কাৰোবাৰ হাতত 30% বিলো আছে, আৰু কাৰোবাৰ হাতত 20% আশে পাশে আছে। সো আজি কোনোবাই জোৰ দি ইলেকশ্যন কেম্পেইন কৰিলে কাৰোবাৰ কাৰণে ভাল হয়, কোনোবাই লাহে লাহে কৰিলে কাৰোবাৰ কাৰণে ভাল হয়। গতিকে পলিটিক্সৰ এই যে পলিটিকেল ষ্ট্ৰেটেজি, কেম্পেইন ষ্ট্ৰেটেজি আৰু মানে ভোটৰ যিবিলাক অংক, এইবিলাক ইমান মুকলিকৈ কোৱা নাযায়। মিটিঙত যিখিনি ভাষণ দিয়ে এইখিনি আৰু আপোনালোকৰ আগত চব কথা পাতিলে মই এইটো মানে দলীয় কোৰ কমিটিত পাতাৰ দৰে হ'ব, এইটো মিডিয়াৰ নিচিনা নহ'ব। তো এইকাৰণে আপোনালোকে অলপমান জানিব বিচাৰক বাকী কথাবিলাক, কিন্তু দলৰ ষ্ট্ৰেটেজিখিনি ইমানতে ক'ব লাগিব। ইয়াতকৈ ভিতৰত গ'লে আৰু এইটো আমাৰ এইটো সাংবাদিক নহয় আৰু কোৰ কমিটি হৈ যাব। এতিয়ালৈকে যিখিনি আমি কথা পাতি আছোঁ যে যিটো ছেপ্টেম্বৰৰ 3rd উইকত সেইটোৱে টাইম আছে, এতিয়ালৈকে কোনো সাল সলনি নাই আৰু সেই টাইমটো বেষ্ট টাইম, সেইকাৰণে সেই টাইমতে হ'ব বুলি আশা ৰাখিছোঁ। দুই 2020ত যিসকলে ৰুলিঙত আছিলে সেইসকলে বহুতখিনি এগ্ৰেছিভ হৈ আছিলে আৰু তেখেতসকলে তেনেকুৱা কল্পনাই কৰিব পৰা নাছিলে যে আমাৰ পাৱাৰটো যাব বা আমাৰ এটা সময়ত শেষ হ'ব যিটো ৰুলিঙৰ কাৰ্যকালবিলাক। তেখেতসকলে ভাবি লৈছিলে যে এইটো আমাৰ পাৰ্মানেণ্ট মাৰ্কা মাৰা, একদম আমি যেনেকুৱা কিনি লৈছোঁ বস্তুটো, প্ৰাইভেট প্ৰপাৰ্টি।
ডেমক্ৰেসি যে এনি টাইম চেঞ্জ হ'ব পাৰে গভৰ্ণমেণ্ট, এই কথাটো তেখেতসকলে কল্পনাই কৰিব পৰা নাছিলে। আৰু এটা কথা আছিলে বড়োলেণ্ডত আগৰ সময়বিলাকত নিৰ্বাচনত ভাইলেন্স হয়, হিংসা হয়, সেইটো মানে এনেকুৱা বিহু আহাৰ নিচিনা। আৰু বাহিৰৰ মানুহবিলাক কথা পাতে মানে নিৰ্বাচনত হিংসা যে হয়, মানুহ যে কেতিয়াবা মৰিও যায়, পংগু হয়, এই কথাবিলাক বহুতে পাতি আছিলে যে বড়োলেণ্ড বুলি ক'লে বিহুত যেনেকৈ কুলিয়ে মাতে, বড়োলেণ্ডত আহিলে ইলেকশ্যন আহিলে বন্দুক ফুটে, কিন্তু এইটোতো কথা হ'ব নোৱাৰে। চ' 2020ত যিটো পৰিৱেশ হ'ল, এই পৰিৱেশটো সলনি কৰিবৰ কাৰণে আমি বহুত কাম কৰিলোঁ। আৰু আপোনালোকে যদি চায় 2020ৰ পিছত বড়োলেণ্ডত বহুতখিনি অস্ত্ৰ ৰিকভাৰ হৈছে, AK-47 পৰা লৈ পেলাই বহুত ভাল ভাল অস্ত্ৰ ৰিকভাৰ হৈছে। ইয়াত মানে স্নাইপাৰলৈকে অস্ত্ৰ ৰিকভাৰ হৈছে। গতিকে আজিৰ সময়ত তেনেকুৱা বেআইনী অস্ত্ৰ নাই। কোনোবা যদি বেয়া ধান্দা লৈ আছে এইটোতো ক'ব নোৱাৰোঁ, বাট আজিৰ তাৰিখত এনেকুৱা আমাৰ কোনো মই পৰিৱেশ তেনেকুৱা দেখা নাই। মই SP বিলাকৰ লগত, বহুত পুলিচ অফিচাৰৰ লগতো কথা পাতি থাকোঁ, আমাৰ অঞ্চলৰ বিভিন্ন সমস্যা পৰিৱেশবিলাক লৈ পেলাই। আৰু সেই সময়ত যি এটাকটো কৰিছিলে এই ৰুলিং পাৰ্টিৰ মানুহবিলাকে আছিলে, আমিতোতো আৰু নতুন এণ্ট্ৰিহে মাৰিছিলোঁ। আৰু আজিৰ ৰুলিং পাৰ্টিয়ে কোনো হিংসা কৰাৰ পক্ষপাতি নহয়, আজিৰ ৰুলিং পাৰ্টিয়ে চবকো ৱেলকাম কৰা পক্ষপাতি, গণতন্ত্ৰ। চ' আজি এনেকুৱা হিংসা হ'ব লাগাই বুলি কোনো পৰিৱেশ নাই। কোনোবাই যদি ভাবে যে হিংসা কৰি মই মোৰ ভোটটো মোৰ ছাইডে পলাৰাইজ কৰিম, হিংসা কৰিলেহে মোৰ লাভ হ'ব, তেনেকুৱা যদি কোনোবা ভিতৰে ভিতৰে ভাবি থৈছে, এইটো আমি নাজানো। আৰু সেইটো ভাল কথা নহয়। 30-40 বছৰে মানুহে ভালকৈ ভোট দিব পৰা নাই। গণতন্ত্ৰটো যিমান শক্তিশালী কৰে, ইয়াৰ জনগণৰ ইমান লাভ হ'ব। তো সেইকাৰণে আমি চেষ্টাও কৰিম যে ইলেকশ্যনটো ফ্ৰী এণ্ড ফেয়াৰ হওক। আমাৰ তৰফৰ পৰাতো তেনেকুৱা মানে কোনো তেনেকুৱা মানে যি শক্তি, এইটো কোনো দে আমি এলাউ নকৰোঁ।